চেনেহৰ মুগাৰে মহুৰা, তাতোতকৈ চেনেহৰ মাকো, তাতোতকৈ চেনেহৰ বহাগৰ বিহুটি নানাচি কেনেকৈ থাকোঁ। সেয়েহে আজি ওলাইছোঁ ৰংঘৰলৈ বুলি। আৰু হেল্ল' এণ্ড নমস্কাৰ, মই উপাসনা আৰু সকলোকে স্বাগতম জনাইছোঁ, ৰঙালী বিহুৰ শুভেচ্ছা জনাইছোঁ। আৰু এতিয়া যাওঁ ব'লক আমি ৰংঘৰৰ বাকৰিলৈ। দেখিছেনে বাৰু ৰংঘৰত কিমান বেছি মানুহ, বাপৰে বাপৰে। ব'লক ভিতৰলৈ সোমাই যাওঁ। প্ৰথমে গৈ সম্বৰ্ধনা অনুষ্ঠান হ'ল, যিহেতু মই ভিডিঅ' ভালকৈ কৰিব পৰা নাছিলোঁ, লগৰজনীয়ে কৰি আছিলে। তাৰ পাছতে আমি হাঁহ চৰা যিহেতু কৰ্মশালা দিয়া আছিলে, তাৰে যিসকল নাচনী আছিলে তেওঁলোকৰ লগত এতিয়া আমি ৰংঘৰৰ বাকৰিত 208জনী নাচনীৰ সৈতে এয়া নাচ পৰিৱেশন কৰিলোঁ। মই জনে দেখিছে চাগে, কেনেকুৱা লাগিছে জনাব দেই। নাচটো এতিয়া দিছোঁ, আপোনালোকে মানে চাই লওক আৰু ভিডিঅ'টো। গুড মৰ্নিং দিছা মোক এতিয়া। ৰঙালী বিহুৰ আন্তৰিক শুভেচ্ছা জ্ঞাপন কৰিলোঁ। আপোনাক মই কৈছোঁ এতিয়া দেই, মানে ভিডিঅ'টো কৰিছে যে সেইকাৰণে কৈছে, নহ'লে কোৱা নাই কিন্তু আজিলৈকে। আৰু এইপিনে আমাৰ দাদা ৰঙালী বিহু শুভেচ্ছা লাগিলে। আৰু ৰংঘৰ বাকৰিত মানে আমি গোটেইকেইটা লগ হৈছোঁ। আৰু চৰি, মই মেখেলা চাদৰ সাজত নাই, কাৰণ মই ৰাতিপুৱাই আপোনালোকে দেখিলে ভিডিঅ'টো আকৌ সলাই মেলি ল'লোঁ। আৰু এতিয়া পৰমা কি ভিডিঅ' কৰিছা নেকি? মানে কৰিমহে এতিয়া, মানে ৰৈ আছোঁ ইয়াত, কথা পাতি লৈছোঁ। প্ৰথমতে ক'ত কৰিলে কেনেকৈ কৰিলে ভাল হ'ব, মানে প্লেনিং বনাই আছোঁ আৰু কৰিম মজাকৈ। আজি কি চলিব? প্ৰেংক চলিব নে নৰ্মেল কিবা? প্ৰেংকটো চলিব লাগিব, নচলিলে ধামাকা হ'ব। মোক সুধিলে যে ৰঙা লাগিছিল, লিপষ্টিক ল'লে সেইটোকে কম লাগিছিল, লিপষ্টিক লগাইছে নেকি? এইটো মানে ৰঙালীৰ নিউ মানে সি হেৰি কৰিছে, ৰঙালীৰ পৰমাই আজিৰ পৰা লিপষ্টিক ল'ব। মানে ৰোহিতক লগ পালোঁ, ৰোহিতকো দেখাই দিছোঁ। কি খবৰ? ভাল ভাল। তাৰপিছত বিহু কেনেকুৱা চলিছে? ঠিকে চলি আছে, ভালে ভালে ভালে। পুৰা গৰম। আজি কিন্তু ভাল কৰিলে, ভাল লাগিছে সেইকাৰণে। নাচনীসকলে নহয় দেই, চাওঁচোন ইমান মৰম লাগিছে। আৰু এয়া আৰু কোন আছিলে? কল্পনা, অংকিতা, সুচিত্ৰা, বিহুৰ শুভেচ্ছা থাকিলে। ধন্যবাদ।
আৰু ছোৱালীখিনিক এৰি থৈ যাবলৈ লৈছোঁ 1 বছৰৰ কাৰণে। অহা বছৰকৈ আকৌ যাম। কেনেকুৱা লাগিলে আজি? ভাল লাগিলে। আৰু কি ক'বা, ৰঙালী বিহু শুভেচ্ছা সকলোকে দি দিয়া। ৰঙালী বিহু তোমালোকলৈও থাকিলে। তেনেহ'লে এতিয়ালৈ বাই বাই। ভাল লাগিলে আজি। মোৰ লগত আছে মানে প্ৰীতি। কেনেকুৱা লাগিলে ৰংঘৰৰ বিহু এইবছৰৰ? ভাল লাগিলে, খালি ৰ'দে একদম মুকামনি দিছে। অঁ, ৰ'দটো মানে সাংঘাতিক, কিন্তু এফালৰ পৰা ভালো হ'ল যে প্ৰগ্ৰামবিলাক চলি আছে, সেইকাৰণে ৰ'দ দিলত ভালো হ'ল আৰু বহুত বেছি ভাল লাগিলে। কিমান কি ভিডিঅ' কৰিব পাৰোঁ নাজানো, আৰু প্ৰীতি অলপ তুলি দিলে ভিডিঅ'জখিনি, সেয়াই আগবঢ়ালোঁ। আৰু আমাৰ ৰঙালী এনেদৰেই উদযাপন হৈ গ'ল। তেনেহ'লে আজিলৈ বাই বাই। লগ পাম এটা নতুন ভিডিঅ'।